এইটো কি বস্তু বাপু? এইটো শহাপহু। দেউতা, তোমাৰ লগত মোৰ অকণ কথা আছে। মই আৰু অঞ্জনাৰ বিয়া পতাৰ থিৰাং কৰিছো দেউতা। তুমি আৰু অঞ্জনাই দুয়োটাই সদায় ভালে আৰু এইটো অঞ্জনাক আজি এটি দিবা। এইটো কি বস্তু বাপু? এইটো শহাপহু দেউতা। দেউতা, বিয়াৰ পিছত অঞ্জনা আৰু মই একেলগে থাকিম। তুমিতো জানাই দেউতা, এই চহৰখন কিমান ধনী মানুহ। তোমাৰ আৰু মোৰ দিন চলি যাব, কিন্তু কোৱা দেউতা, তুমি মোক বেয়াকৈ নাভাবিবা। বহুত ভাবি চিন্তি অঞ্জনা আৰু মই এই সিদ্ধান্তটো ললো। বিয়াৰ পিছত আমি তোমাক লগত ৰাখিব নোৱাৰিম দেউতা। দেউতা, আমি তোমাৰ কাৰণে বৃদ্ধাশ্ৰমত থকাৰ ব্যৱস্থা কৰি থৈছো। এইটো কি বস্তু বাপু? সেইটো শহাপহু দেউতা। মই কিমান বাৰ বুজাম তোমাক, কিমান বাৰ বুজাম মই। সেইটো শহাপহু দেউতা, তোমাক কিমান বাৰ বুজাম, বুজিবলৈ চেষ্টা কৰা। আৰু ক'ত যোৱা তুমি? তাৰিখ 14 এপ্ৰিল 1975। বাপু অলপ ডাঙৰকৈ পঢ়াচোন। আজি মোৰ ল'ৰা 3 বছৰ হ'ল। মই পাৰ্কত ফুৰাবলৈ লৈ গলো। আমি বহি আছিলো আৰু হঠাৎ এটা শহাপহু আমাৰ সন্মুখত আহি খেলিবলৈ ধৰিলে। তাৰপিছত মোৰ ল'ৰাই 21 বাৰ মোক সুধিছিল, সেইটো কি দেউতা? আৰু মই 21 বাৰে উত্তৰ দিছিলো, সেইটো শহাপহু। আৰু মোৰ অনুভৱ হৈছিল, এই পৃথিৱীত কাৰোবাক যদি মই সকলোতকৈ বেছি মৰম কৰোঁ, মোৰ ল'ৰা
ক্ষমা করে দিয়ে দেউতা এইটো কি বাপু এইটো ক্ষমা কৰো নমস্কাৰ আসলতে আজি যেটো ভিডিও আমি বনালো এই ভিডিওটো চাই ৰাইজে কেনেকুৱা পালে আমাক জনাব আসলতে আমি এটা মেছেজ দিছো যে মাক দেউতাকৰ ওপৰত সন্তানৰ কেনেকুৱা কিছুমান আচৰণ যেতিয়া মাক দেউতাক সন্তানে সৰু অৱস্থাত থাকে সন্তানে হাজাৰটা প্ৰশ্ন কৰিলেও মাক দেউতাকে সদায় সন্তানৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি যায় কেতিয়াও অশান্তি অনুভৱ নকৰে কিন্তু মাক দেউতাক যেতিয়া বৃদ্ধ হৈ পৰে তা সন্তানক যেতিয়া কিবা এটা প্ৰশ্ন কৰে এই বৃদ্ধ মাক দেউতাকক এই ল'ৰাজনে বহুত উচ্চ শব্দত ক'বলৈ চেষ্টা কৰে গতিকে এটাই অনুৰোধ কৰিছো সেই শিশু জীৱনৰ যিবিলাক মা দেউতাৰ পৰা শিকিছিলোঁ মা দেউতাই যিমানখিনি সহ্য কৰিছিল সেইখিনি যাতে আমিও আচলতে সহ্য কৰা উচিত সেইটো এটা আমি এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ গতিকে সকলোৱে ভিডিঅ'টো চাব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব ধন্যবাদ